চুমি ভাগৱতীৰ কথা আৰু আবৃত্তিৰে তাইজনী আজি অকলশৰীয়া। নাজানে কিয় তাই ইমান অকলশৰীয়া অনুভৱ কৰে। থকাততো সকলো আছে, মানুহসকলে হাঁহিব। তাই জানে এয়া কোনেও বিশ্বাস নকৰে। আৰে কৰিবনো কিয়? চাবলৈ গ'লেতো তাইক বহুত সুখী যেনেই দেখায়, কিন্তু সঁচা অৰ্থত তাই জানো সুখী? মনৰ মাজত গলিব ধৰা তাইৰ দুখবোৰ কাৰ আগত ক'ব? কোনে শুনিব তাইৰ কথা? আছে জানো কোনোবা তাইৰ মনৰ খবৰ ল'বলৈ? এতিয়া হয়তো সকলোৱে ভাবিব তাইক প্ৰেমিকৰ প্ৰয়োজন। তেনেকুৱা একো নহয়। তাইক প্ৰয়োজন মাথো এনেকুৱা মানুহ যিয়ে নেকি তাইৰ কথাবোৰ শুনিব, বুজিব আৰু তাইৰ গধুৰ বুকুখন অলপমান হ'লেও পাতল কৰিব পাৰিব। বাছ আৰু একো নেলাগে। এতিয়া হয়তো কোনোবাই ক'ব তাইৰ মা দেউতা ভাইটি ভণ্টি নাই নেকি? হাই আছে, থকাত সকলো আছে। মৰমো কৰে যথেষ্ট। যিমান মৰম আন সন্তানক মাক দেউতাকে কৰে তাতকৈ কোনো গুণেই কম নহয়। তাইৰ বাবে সকলো আপোন, কিন্তু সকলোৰে বাবে তাই জানো আপোন? বন্ধুবোৰো খন্তেকীয়া। বহু চেষ্টা কৰিলে তাই, কিন্তু নোৱাৰিলে। বন্ধুত্ব এনাজৰীডাল টান কৰি ৰাখিবলৈ তাই নোৱাৰিলে। এতিয়া এন্ধাৰত চকু পানী টুকাৰ বাহিৰে বেলেগ উপায় নাই। হ'ল বুলিনো আৰু কিমান সহ্য কৰিব? কোনোবা দিনা ভাবে তাই মনত পুহি ৰখা কথাবোৰ কাৰোবাৰ আগত প্ৰকাশ কৰিব, কিন্তু কম বুলি ভাবিও কি হয় জানা? থমকি ৰ'ব লগা হয়। কিয়নো তাই ভালকৈয়ে জানে তাইৰ কথা শুনিবলৈ মানুহবোৰৰ সময় নহ'ব। হয়, সময় বৰ নিষ্ঠুৰ। সি কাকো ৰেহাই নিদিয়ে। তাই জানে তাইৰ খবৰ ল'ব কোনো নাহে, তথাপি তাই চলাই নিছে তাইৰ একান্ত প্ৰচেষ্টা। এটাই আশা, এদিন হ'লেও তাই বন্ধু বিচাৰি পাব, যি সঁচা অৰ্থত বন্ধু। কোনো স্বাৰ্থ লুকাই নাথাকে, থাকিব মাথো বিশ্বাস আৰু ভালপোৱাৰ বন্ধুত্ব, যি সদায় নিমজ হৈয়ে থাকিব। মানুহেতো আশা লৈয়ে জীয়াই থাকে ন? ঠিক তেনেকৈ তাইও জীয়াই আছে, মনত বহুত আশা সপোন লৈ। তথাপি আশাবোৰৰ মাজতে, সেই সপোনবোৰৰ মাজতে কোনোবা একোণত দুখবোৰে আহি এনেকৈ জুমুৰি মাৰি ধৰে যে তাই সঁচাটো মানি ল'বলৈ বাধ্য যে তাইজনী আজি বৰ অকলশৰীয়া। বৰ অকলশৰীয়া।